পৰজনম শুভ লগন যদিহে আমাৰ হয় দেখা তাৰিখে তেখেতৰ পিতৃ নাম গোপাল ৰাভা আৰু মাতৃৰ নাম বেটী ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু বুলিও জনা যায়। 1969 চনৰ 20 জুন তাৰিখে তেখেতৰ মৃত্যুৰ দিনা সমগ্ৰ অসমতে বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হয়। বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ, তাত যদি কিবা ভুল হয় ক্ষমা কৰি দিব। বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জন্ম হয় 1909 চনৰ 31 জানুৱাৰী তাৰিখে তেখেতৰ পিতৃৰ নাম গোপাল ৰাভা আৰু মাতৃৰ নাম বেটী ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু বুলিও জনা যায়। 1969 চনৰ 20 জুন তাৰিখে তেখেতৰ মৃত্যু হয়। তেখেতৰ মৃত্যুৰ দিনটো সমগ্ৰ অসমতে বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হয়। বিষ্ণুপ্ৰসাদ ৰাভা 1909 চনৰ 31 জানুৱাৰী তাৰিখে ঢাকাত জন্ম হয়। তেওঁৰ পিতৃৰ নাম গোপাল ৰাভা, মাতৃৰ নাম বেটী ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু বুলিও জনা যায়। 1969 চনৰ 20 জুন তাৰিখে তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ দিনটোতে সমগ্ৰ অসমতে বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হয়।
শিল্পী, কবি, সাহিত্য নাট্যকাৰ, সংগীতজ্ঞ, নাট্যবিদ আৰু অভিনেতা আছিল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই তেখেতৰ 1939 চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল। ৰাভাদেৱে বহুতো কালজয়ী গীত যেনে পৰজনমৰ শুভলগ্ন, লগত উকলি গ'ল ইত্যাদি ৰচনা কৰি থৈ গৈছে। তেখেতে ৰচিত গানৰ বিশেষত্বৰ বাবে সেই গানবোৰ বিষ্ণুৰাভা সংগীত হিচাপে পৰিচিত। পূৰ্বাঞ্চলিকা মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। তাত যদি কিবা ক'বলৈ ক্ষমা কৰি দিব। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ এগৰাকী বিশিষ্ট শিল্পী, কবি, সাহিত্যিক, সংগীতজ্ঞ, নাট্যকাৰ, নৃত্যবিদ আৰু অভিনেতা আছিল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই 1939 চনত কলাগুৰু উপাধি প্ৰদান কৰে। ৰাভাদেৱে বহুতো কালজয়ী গীত যেনে পৰজনমৰ শুভলগ্নত, লগত উকলি গ'ল আদি ৰচনা কৰিছিল। তেখেতৰ ৰচিত গীতবোৰৰ বিশেষত্বৰ বাবে সেই গীতবোৰক বিষ্ণুৰাভা সংগীত হিচাপে জনা যায়। বিষ্ণুপ্ৰসাদ ৰাভা এজন সৃষ্টিশীল, প্ৰতিভা সম্পন্ন আৰু তীক্ষ্ণবুদ্ধি ব্যক্তি আছিল। তেখেত একাধাৰে মণিপুৰ নৃত্যশিল্পী, কাব্যশিল্পী, নাট্যকাৰ, সুদৰ্শ অভিনেতা, গল্পকাৰ, খেলুৱৈ, নিবন্ধকাৰ, সংগায়ক, গীতিকাৰ আৰু সুৰকাৰ আছিল। 1940 চনত অসমৰ সুশাসন কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই 108 দিন নৃত্য প্ৰদৰ্শন কৰিছিল। এইজন শিল্পীয়ে 1969 চনৰ 20 জুন তাৰিখে মৃত্যু হয়। তেখেতৰ মৃত্যু দিনটো কলা বিষ্ণুৰাভা দিৱস হিচাপে পালন কৰা হয়। আমাৰ ছাত্ৰ ছাত্ৰীকেইজনৰ নামটো মই কৈ দিছোঁ, তেওঁলোকক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। মিছ আফচানা চুলতানা, নমিতা দাস, ৰূপম দাস, জোনমণি হাজৰিকা, কৃষ্ণ মাধৱ হাজৰিকা, সুমন হাজৰিকা। তোমালোক আহা আমাৰ মঞ্চত আহি থিয় হোৱা। যদিহে আমার হয় দেখা পুরাবানে এই মোর হিয়ার চন কুঁৱাৰপুৰ মুক্তা প্ৰাথমিক বিদ্যালয় স্থাপিত 1946 চন, স্থান 1 নং চাউকৰা গাঁও, শিৱসাগৰ। তাৰিখ 20 জুন 2022 চন, সম্বৰ্ধনা পত্ৰ। প্ৰতি মিছ আফচানা চুলতানা। একাগ্ৰতা, অধ্যয়ন আৰু অধ্যৱসায় হৈছে মানৱ জীৱনক উত্তৰণৰ পথত আগুৱাই নিয়াৰ একমাত্ৰ পথ। শিক্ষা এটা জাতিৰ মেৰুদণ্ড আৰু এটা জাতিৰ বা এখন দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে সেই জাতিৰ বা এখন দেশৰ উঠি অহা প্ৰজন্মৰ ওপৰত। সেইখন দেশলৈ তোমালোক একোজন সফল শিক্ষাৰ্থী। 2022 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে আমি অনাবিল আনন্দ লাভ কৰাৰ লগতে আমাৰ 346 নং কুঁৱাৰপুৰ মুক্তা প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা ইয়াক কৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। ঠিক তেনেদৰে অনাগত দিনবোৰত বিদ্যালয়ৰ শিক্ষাৰ লগতে জীৱন সমৃদ্ধ কৰিব পৰা অন্যান্য দিশবোৰতো সমান্তৰালভাৱে আগবাঢ়ি গৈ পিতৃগুৰু, মাতৃগুৰু, শিক্ষাগুৰু আৰু তুমি অধ্যয়ন কৰা এই বিদ্যালয়ৰ লগতে আমাৰ অঞ্চলটিৰ নাম উজ্বলাই তুলিবা বুলি আমি আশাবাদী। তাৰ বাবে তোমাৰ জ্ঞানৰ ভঁৰাল চহকী হওক, সুস্বাস্থ্য উন্নতি হোৱাৰ কামনা কৰি মংগলময়ী ভগৱান তোমাৰ জীৱনৰ সংগী হ'বলৈ প্ৰাৰ্থনা জনাই
তোমাদের অসংখ্য জ্ঞাপন করি ধন্যবাদেৰে 3 বছৰ চলিছে গুৱাহাটী মুক্ত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী চাৰিখা বেগমবাৰী এই জ্ঞানৰ আউতি ৰাতি চকুলো টুকি যাইছে কাটি এই জ্ঞানৰ আউতি ৰাতি চকুলো টুকি যাইছে কাটি বুকুতে থাকি দিয়ে যে ব্যথা এই জনমৰ গোপন কথা বুকুতে থাকি দিয়ে যে ব্যথা কাহানি তুমি নিদেখিলা কাহানি তুমি বিলতে হালিছে দুনিয়া পদুমি ফুলনি ফুলিছে ফুল বিলতে হালিছে দুনিয়া পদুমি ফুলনি ফুলিছে ফুল সেই ফুলে ফুলে পখিলাই উৰিছে হানিছে ৰেণুৰে বুল সেই ফুলে ফুলে পখিলাই উৰিছে হানিছে ৰেণুৰে বুল বিলতে হালিছে দুনিয়া পদুমি ফুলনি ফুলিছে ফুল নামটো বিলতে হালিছে বিলতে হালিছে দুনিয়া পদুমি ফুলনি ফুলিছে ফুল বিলতে হালিছে দুনিয়া পদুমি ফুল সেই ফুলে ফুলে পখিলাই উৰিছে হালিছে ৰেণুৰে বুল সেই ফুলে ফুলে পখিলাই উৰিছে হালিছে ৰেণুৰে বুল ৰৈ ৰৈ অমাতৰ মাত অমাতৰ মাত ৰৈ ৰৈ গীতে অমাতৰ মাত কৰে মনিয়া লগে চেমনিয়া ফুলনিয়া মিলি অমাতৰ মাত
Thank you.